মহাৰাজে মনৰ আনন্দত সকলোৱে ঘৰতে যেনিবা গৈ ক'লে বোলে আপোনালোকৰ মদৰ তোলা ঘৰত দিব লাগিব। ইমান মদৰ তোলা গাত গোট খাই গ'ল, খাওঁতে 5-8মান মদৰ তোলা ওলাইছে। আমাক কি দুৰ্ভাগ্য নাই? আমি কি খাব নালাগে? আমাৰ জখুদাৰ অহংকাৰী। আগতে জখুদাই মোক ইমান মৰম কৰিছিল, নন্দ মহাৰাজে মোক ইমান মৰম কৰিছিল। মোৰ লগৰ বন্ধু বান্ধৱ সকলো মোক লৈ জ্বলে বোলে নন্দ মহাৰাজে তই নিজৰ সন্তানৰ নিচিনা। আগতে জখুদাই মাতবোল পুলি কেনেকৈ নিচিনা মাতে, মই পুলিৰ নিচিনা উত্তৰ দিম। জখুদাই আগতে যেতিয়া সন্তান হ'ব তেতিয়া মোক মাতিছিল কেতেকী নিচিনা। ৰান্ধন গ'ল নে কি? মই কেতেকী ৰান্ধন গ'ল নে কি? আৰু মই উত্তৰ দিছিলোঁ আছো। এতিয়া সেইগৰাকী জখুদাই কণ্ঠ কাউৰী নিচিনা হ'ল। ৰান্ধন যা। বিশ্বাস কৰক আইৰ লগত প্ৰতি নিশাই মই থাকিলোঁ, মই পুষ্ট কাম কৰিছোঁ। আজি এটা সন্তান পাই আই মোক পাহৰি গ'ল। একো এটা খাবলৈ নিদিয়ে। বিশ্বাস কৰক এইটো খাই মই কাষত দেখিছোঁ এখন পাত আছে। মই কি খাম কি নাখাম ভাবিবলৈ দেখিছোঁ দৰ্জাৰ চুকত এখন পাত পাৰি থোৱা আছে। মই বোলো বাই আগৰ মন কৰিছে মোক বোলে আবলি কলৰ পাতত খাদ্য থৈ দিছে। মই মনে পাতখনৰ পৰা খাইছোঁ। নন্দ মহাৰাজ আহি বোলে মূৰ্খ এইখন কিয় খাইছোঁ? বোলো আই চাগে বোলে চাই নহয় এখন মেকুৰীয়ে খাইছোঁ। মেকুৰীয়ে খোৱা খাদ্য খাইছোঁ মই আকৌ কম নহয়। মনে গৈ মই আকৌ চৌ খুচৰি আহিছোঁ। কোমল চাউল এবাটি পালোঁ। মই বোলো এতিয়াই খাই লওঁ ভাত পিছত। কাৰণ এনেকুৱা মানুহ আহিছে ইমান খাব পৰা নাই হ'ব। ভাল হয়তো মানে বাকী দিলেও নাতে ভয় ধৰে তহঁতে নাখাওঁ নেকি? এতিয়া নন্দ মহাৰাজে ঘৰত খাম বুলি আহিছ। মই বোলো লোকলে মই এতিয়া ভৰসা কৰা নহয়, নিজে খাম। কোমল চাউল পাতি ল'লোঁ বোলো এতিয়া ঈশ্বৰে আৰু মোক দৈ পাতি দিলেই হ'ল। চুচুক চানকে সোমাই গৈ দেখিছোঁ এই মলা চৌকে গৈ ৰাখি বোলে হে ভগৱান মোলে মিলাই থৈছে। মনে গৈ পেলাই গুড় অলপ আনি এগহাই খাইছোঁ। এতিয়া বেলেগ খাদ্য মুখত দিবই ইমান চলি সেয়া দৈ নাছিল, তাইজনে আনা চূণ আছিল। খালী পেটে মই এতিয়া কাম কৰি থাকিব লগা হৈছে। মই সেইকাৰণে মনৰ আনন্দতে জখুদাই গৈ পেলাই মই গান গাম। এই নন্দ জখুধাই